নমস্কাৰ বন্ধুসকল মোৰ চেনেল নিকিছ কেকছ ফুডছ এণ্ড লাইফ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া 9টা বাজি গ'ল, মই ব্লগটো আৰম্ভ কৰিছোঁ। এইটো মোৰ দ্বিতীয়টো ব্লগ। আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। আজি মই শুই উঠিলোঁ, শুই উঠি এতিয়া এইবোৰ সৰু সুৰা কামবোৰ কৰি আছোঁ আৰু যিহেতু বিহু অসমীয়া আমাৰ মাঘ বিহু পালেহিয়ে। এতিয়া আমি বাহিৰতে কিবা এটা খেলিছে ভাইটি, তাকে চাইছোঁ। চাই থাকিব আজি দিনটো কি কৰোঁ। তেতিয়াহ'লে মই এতিয়া টককৈ ঘৰটো সাৰি লওঁ। বন্ধুসকল, এতিয়া মোৰ ঘৰ সাৰি হৈ গ'ল আৰু এতিয়া মই মোৰ বিচনাখন পাৰিবলৈ আছে আৰু দুটামান কাপোৰ আছে, তেওঁলোকে চাই দিব। মোৰ ৰুমটো চাফা কৰি হৈ গ'ল। এতিয়া মোৰ কাম আছে মাহঁতৰ ৰুমটো চাফা কৰিব লাগিব। মানে মায়ে ৰাতিপুৱা সময়ত সময়ে নাপায়, সেইটো কাৰণে ময়ে কৰোঁ আৰু ছোৱালীজনী থাকি যদি আৰু বিচনাখন যদি নাপাৰোঁ কি হ'ব ন। এতিয়া মই মাহঁতৰ ৰুমৰ বিচনাখন পাৰিব লাগিব, তাৰপিছত ভাইটিৰ ৰুমৰ পাৰিব লাগিব আৰু ড্ৰয়িং ৰুমটো চাফা কৰিব লাগিব, যিহেতু আলহী আহি থাকে আৰু সদায় বাহিৰৰ পৰা ধূলি চুলি আহে যে, সেইটো কাৰণে সদায় চাফা কৰিব লগা হয়। সেইকেইটা কাম কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই পঢ়া হাইস্কুললৈ গৈছোঁ, তেতিয়া মোক ছাৰজনে খাইছিলে, পানী দি আছে। এতিয়া এই বাহিৰৰ মানে সেই কথা কোৱা নাই যে, সেইটো কাৰণে বন্ধুসকল, মই গা ধুবলৈ ওলাইছিলে সকলো কাম বন কৰি। তাৰপিছত মায়ে আকৌ ক'লে আগফালে গোঁসাইঘৰৰ সন্মুখৰ বাংলাখনত ধান কিমান কৰি আছে, সাৰিবলৈ সময় হ'লে এইকেইটা চলিছে, সেইকাৰণে তুমি সাৰি পাৰিবা। মই এইখিনি ধানখিনি এইখন সাৰিব লাগিলে এই সাৰতে দেউতাই ৰাতিপুৱা সোনকালে উঠে আৰু চোতালখন সাৰে, কিন্তু আজি যিহেতু দেউতাৰ সময় হ'লে কিবা ভালে আছিলে, সেইকাৰণে মোকে ক'লে আৰু আজি গাড়ী চাৰিটা উঠিছোঁ, চাৰিটা উঠিছোঁ তেন্তে ভিডিঅ' চাৰিব মই চাৰিব। মোৰ কাম কৰি হৈ গ'ল। এতিয়া আপোনালোকক মই বস্তু এটা দেখাম, যিটো আমিও সৰুতে মানে এনেকৈ মাঘ বিহুৰ সময়ত আমিও এনেকৈ বনাইছিলোঁ আৰু এওঁলোকক দেখি আমাৰো মনত পৰি গৈছে। মোৰো দেখুৱাইছোঁ ৰ'ব আপোনালোকক। এয়া আমাৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাই বনাবলৈ লৈছে ভেলাঘৰ। মাঘ বিহুৰ সদায় প্ৰতি বছৰে সৰুকৈ হ'লেও নৰাই এওঁলোকে এটা বনায়, ভেলাঘৰ বনায়, যিটো কি কৈছা তুমি? কৈ দিয়া, এতিয়া কি কৰিবলৈ আহিছা? কৈ দিয়া। ভেলাঘৰ বনাবলৈ আহিছা? তোমাৰ গৰম নাই নে? পিন্ধি আছা? উঠিছে নে গৰম? উঠিছে। কৈ দিয়া, বিহু খাবলৈ আহিব। কৈ দিয়া, আহিব দেই। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। এতিয়া ইহঁতৰ লগত অকণমান এনেই ধেমালি কৰিলোঁ আৰু এতিয়া যাওঁ, বেলেগ কাম আছে আৰু গা ধুওঁগৈ। এইমাত্ৰ গাটো ধুই আহিলোঁ, গাটো ধুই আহি এতিয়া
সৰুৰ পৰাই নিয়ম যে গধূলি আৰু ৰাতিপুৱা গা পা ধুই তাই ঘৰত সেৱা ভাগ কৰিবই লাগে। মই গা ধুই আহিলোঁ আৰু এতিয়া এনেই আগফালে অকণ বহিছোঁ। এতিয়া আগফালে অকণ বহি মই আগফালটো আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইটো আমাৰ আগফালটো হয়, সেইটো আপোনালোকক ভালদৰে দেখাম বাৰু। এইখিনি মেইন আছে একেবাৰে কাষতে, সেইটো বহুত অসুবিধা হয়, গাড়ী মটৰটো বাদে বহুত ধূলি হয়। এতিয়াতো খৰালি ছিজনত ধূলিটো বহুত বেছি। এইটো আমাৰ সন্মুখ ভাগটো হয়, এইফালে ৰাস্তাইদি অহৰহ গাড়ী যান বাহন মানে চলিয়ে থাকে আৰু। এতিয়া কমলা কেইটামান খাই ল'ব দিছোঁ ৰ'দত বহি। কি হ'ল? এতিয়া খাই মই এতিয়া ভাত খাই দিলোঁ, ভাত খাই দিয়া তামোল খাইছোঁ আৰু এতিয়া আগফালে যাওঁ। ক'ত যাওঁ নাজানো। এতিয়া আমি যাবলৈ ওলাইছোঁ পিঠাগুড়ি কিনিবলৈ। এয়া আগে মাৰ গৈ আছে আৰু মোৰ গৈ আছোঁ। ওচৰৰ আমাৰ গাঁৱতে দেখি আছিলে, এতিয়া দেখিছোঁ কিবা কাৰণে উঠাই থোৱা হৈছে। সেইটো কাৰণে ওচৰৰ ককা এজনৰ ঘৰতে খুন্দি আনোগৈ আৰু মাও গৈ আছে আগে দেখাইছে। এয়া আগে আগে মা গৈ আছে। আমি ভোগালীৰ বাবে পিঠাগুড়ি কিনিবলৈ যাবলৈ আহিছোঁ আৰু এতিয়া এইফালে ভাগি আছোঁ। তাৰমানে মায়ে এইফালে নগৈ এইফালে গৈছে। তাৰপিছত আমি গৈ আছোঁ। এয়া ব্লগিং চলি আছে। এইবোৰ এয়া আমি এতিয়া গৈ আছোঁ, মায়ে গৈ আছে, তাতে গৈ আছোঁ। এয়া হৈছে আমাৰ ককাহঁতৰ ঘৰ, মানে আমাৰ দেউতাৰ মোমাইকৰ ঘৰ। আমাৰ পিছফালে আছে। এতিয়া ঢেঁকী পাবলৈ টান হৈছে, ঢেঁকী চলি আছে, কাম চলি আছে। তথাপিতো আমি আহিছোঁ ঘৰতে। এয়া শাক খুন্দি হৈছে, এতিয়া আমি আহিছোঁ। এয়া আহিছোঁ আৰু এয়া মই দিম ঢেঁকী, মায়ে চালিব, মই ভালকৈ চালিব নাজানো কাৰণে। এয়া সাৰি লৈছে বৰপে। এইডালক কোৱা হয় বহনি মাৰি। বহনি মাৰি এনেকৈ বহনি মানে অকলশৰীয়াকৈ যদি চালিবলৈ মানে তাক এনেকৈ অকলে খুলিব পাৰি বহনি মাৰি মাৰি। মই নাজানো বাৰু বহনি মাৰি মাৰি ঢেঁকী দিব দেই। এইখিনিতে ৰাখি দিলোঁ। এতিয়া এডাল ধৰি দিলোঁ, তাৰপিছত আৰম্ভ কৰিছোঁ আৰু। এটা খেৰৰ সূতা, যিটো খুগলিত থকা চাউলখিনি। আগৰ দিনা আপোনালোকে এইটো খেৰৰ সূতা দেখিছেনে? খেৰৰ সূতা আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে। এইটো হৈছে খেৰৰ সূতা। খেৰৰ সূতাই আগৰ দিনৰ এইটোৱেই মেইন সূতা আছিলে। আমাৰ হৈ গ'ল পিঠাগুড়িখিনি। এইখিনি ডিঙৰি বুলি কয়। এইখিনি ডিঙৰিখিনি, এইখিনি আৰু চালন হ'লহেঁতেন আৰু নুখুন্দিলে, গৰুলে থৈছে। এয়া পিঠাগুড়ি হৈ গ'ল। এতিয়া আমি যাওঁ। এতিয়া পিঠাগুড়িখিনি আহি পালোঁ। এতিয়া টিউশ্যন আহিছে, টিউশ্যন কৰোঁ, তাৰপিছত আপোনালোকক পাইছোঁ। এতিয়া গধূলি, এতিয়া 6টা বাজিছে আৰু এতিয়া আমি মায়ে গোঁসাই ঘৰলৈ আহিছোঁ বন্তি জ্বলাবলৈ। মায়ে গোঁসাই ঘৰত বন্তি জ্বলাবলৈ লৈছে। এতিয়া মই যাবলৈ ওলাইছোঁ ওচৰৰে দোকান এখনলৈ। এই বজাৰ কেইটামান আছে, বজাৰকেইটা কৰি থৈ আহোঁ। তেতিয়াহ'লে আপোনালোকে আন্ধাৰ দেখিব পাৰে। এতিয়া ৰাতি যে চাই থাকিব ভিডিঅ'টো। ক'ত যাওঁ? অ' দাদা, অ' যাওঁগে, হেৰি বাকী
এতিয়া সময় 10 বাজি গৈছে আৰু এতিয়া আমি ভাত পানী খাই সকলো শুবলৈ লৈছোঁ। আজিৰ দিনটো বিশেষ একো নাছিলে আৰু ইমানতে সামৰিব খুজিছোঁ। নেক্সট ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া সকলোখিনি ভিডিঅ'ৰ ন'টিফিকেশ্যন সহজতে পাই যায়। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। যিহেতু প্ৰথম বনাইছোঁ ভিডিঅ', ইয়াত বহুতো ভুল ভ্ৰান্তি হ'বও পাৰে নহয়, হ'বই নিশ্চয়। আৰু সেইখিনি আপোনালোকে আঙুলিয়াই দিলেহে মই আৰু আগবাঢ়ি যাব পাৰিম। সেয়েহে আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আমি লগ পাম। বাই বাই।